আপোনাৰ অকণমান সময় হ'বনে মোৰ বাবে? আপোনাক আজি দুটামান কথা ক'ব বিচাৰিছোঁ। আপোনাৰ ব্যস্তময় জীৱনত তিলমান সময়কণ আজি মই ল'ব বিচাৰিছোঁ। আপুনি আজি আপোনাৰ নিজৰ পৰিচয় পাহৰিছে নেকি? আপুনি পাহৰিছে নেকি আপোনাৰ ঠিকনা? আপোনাৰ এইটোতো পৰিচয় নহয়। আপুনি পাহৰি গৈছে আপোনাৰ পৰিচয়। আপোনাৰ কৰ্মব্যস্ততাৰে পাহৰাই নিছে আপোনাৰ সংসাৰৰ কথা। পুৱাৰে পৰা মাজ নিশালৈকে আপুনি আপোনাৰ নিজৰ কামবোৰৰ মাজত আবদ্ধ হৈ পৰিছে। আপুনি এবাৰ ভাবি চাওকচোন আপোনাৰ সেই কথাবোৰৰ কথা। আপুনিয়ে দেখোন কৈছিল আপোনাৰ বন্ধুবোৰক, জীৱনত যিয়েই নহওক প্ৰতিটো সময়তে একেলগে থাকিম আমি, একেলগে আগুৱাম জীৱন বাটত, আৰু তোমালোকে পাহৰি গ'লেও মই কেতিয়াও নাপাহৰোঁ। কিন্তু আজি আপুনি ৰবটিক হৈ পৰিল, ৰবটৰ দৰে। পুৱা উঠি কামবোৰৰ মাজত আবদ্ধ, মাজনিশা কামবোৰ সামৰি দ্বিতীয় দিনৰ কামবোৰৰ কথা ভাবি শুই যোৱা। এইটোৱেইতো জীৱন এতিয়া আপোনাৰ। আপুনি বাৰু আজি এই জীৱনটোক লৈ সুখী আছেনে? য'ত আপোনাৰ কোনো সুখ নাই, আশাৰ পোহৰ নাই, হাঁহিৰ ৰেঙনি নাই, মাথো দুখৰ স্মৃতিবোৰ লৈ জীৱনত আপুনি বাৰু সুখী আছেনে এতিয়া? অকণমান কথাবোৰ ভাবি চাওকচোন। যিটো সময়ত আপুনি লগৰবোৰৰ লগত হাঁহি ধেমালি কৰিছিল, জীৱনটো জীৱনৰ দৰে উপভোগ কৰিছিল, কিন্তু আজি আপুনি পাহৰি গ'ল আপোনাৰ মুখৰ হাঁহিটো। অকণমান নিজৰ বাবেও সময় উলিয়াওক, আপোনাৰ সংসাৰৰ বাবেও সময় উলিয়াওক। আপোনাৰ অকণমান সঁহাৰিৰ বাবে আপোনাৰ সংসাৰৰ সদস্যসকলে কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছে, আপুনি অকণমান ভাবি চাওকচোন। তেখেতলোকৰ সৰু সৰু সুখবোৰ, মুখৰ হাঁহিটো ম্লান বৈ যাবলৈ নিদিব। এতিয়াই যদি আপুনি জীৱনটো উপভোগ নকৰে, পাছত কেতিয়া কৰিব? জীৱনটো অকল কামবোৰ কৰি যাবৰ বাবে নহয়, ইয়াক উপভোগ কৰিবলৈও হয়। আপোনাৰ পৰিয়ালকো অলপ সময় দিয়ক। আপোনাৰ এষাৰি মৰমৰ মাত শুনিবলৈ কিমান আশাৰে অপেক্ষা কৰি আছে এবাৰ সোধকচোন।